নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মিণ্টু নলেজ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 12ৰ বৰগীত পাঠটোৰ 10টা ইম্পৰ্টেণ্ট কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। প্ৰথম কুৱেশ্যনটো হৈছে মহাপুৰুষ মাধৱদেৱৰ জন্ম ক'ত হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1489 খ্ৰীষ্টাব্দত উত্তৰ লখিমপুৰ নাৰায়ণপুৰ অঞ্চলত মাধৱদেৱৰ জন্ম হয়। 2 নম্বৰ কুৱেশ্যনটো হৈছে খ যে মাধৱদেৱে আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰা ছাত্ৰশালখনৰ অধ্যাপকগৰাকীৰ নাম কি আছিল? অৰ্থাৎ মাধৱদেৱৰ শিক্ষাগুৰুজনৰ নাম কি আছিল? মাধৱদেৱে আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰা ছাত্ৰশালখনৰ অধ্যাপকগৰাকীৰ নাম আছিল ৰাজেন্দ্ৰ অধ্যাপক। ঠিক আছে। ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক কি বুলি কোৱা হয় বা কি বুলি অভিহিত কৰা হয়? ঠিক আছে। উত্তৰটো হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰা হয়। ঘ নম্বৰ কুৱেশ্যনটো হ'ল যে শংকৰদেৱৰ প্ৰিয় আৰু প্ৰধান শিষ্যগৰাকীৰ নাম কি? শংকৰদেৱৰ প্ৰিয় আৰু প্ৰধান শিষ্যগৰাকীৰ নাম হ'ল মাধৱদেৱ। 9 নম্বৰ প্ৰশ্নটো হ'ল যে শংকৰদেৱ আৰু মাধৱদেৱে কোনটো ধৰ্ম প্ৰচাৰ কৰিছিল? আমি সকলোৱে জানো যে শংকৰদেৱ আৰু মাধৱদেৱে নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। মেইন বস্তুটো হৈছে নৱ বৈষ্ণৱ ধৰ্ম। ঠিক আছে। প্ৰথম প্ৰশ্নটো হ'ল যে মাধৱদেৱে বাল্মীকিৰ দ্বাৰা ৰচিত কোনটো কাণ্ড অনুবাদ কৰিছিল? মাধৱদেৱে বাল্মীকিৰ দ্বাৰা ৰচিত ৰামায়ণৰ কোনটো কাণ্ড? আদিকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল। ঠিক আছে। আদিকাণ্ড মনত ৰাখিবা। আদিকাণ্ড ৰামায়ণ কোনে ৰচনা কৰিছিল? মাধৱদেৱে। তাৰ পাছত কুৱেশ্যনটো হৈছে যে কোনখন গ্ৰন্থক মহাপুৰুষ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে নামঘোষা। তোমালোকে নামঘোষা বুলি লিখিলেও শুদ্ধ হ'ব। ঠিক আছে। বা গোটেই বাক্যটো লিখিব পাৰা যে গ্ৰন্থখনক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়। ইয়াতে তোমালোক সকলোৱে এটি অনুৰোধ, যদি মোৰ ইউটিউব চেনেলটোলৈ প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে প্লিজ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে এনেধৰণৰ ভিডিঅ' আগলৈ পাই থাকে, আৰু আপোনালোক বন্ধু বান্ধৱীসকললৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও ইয়াৰ দ্বাৰা কিছু উপকৃত হ'ব পাৰে। ঠিক আছে। আমি আগৰ কুৱেশ্যনটোলৈ চাওঁ যে মহাপুৰুষ মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো হ'ল মহাপুৰুষ মাধৱদেৱে 157টা বৰগীত ৰচনা কৰিছিল। মহাপুৰুষ মাধৱদেৱে 157টা বৰগীত ৰচনা কৰিছিল। ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে উঠৰে উঠবাব গোপালহে বৰগীতটো কি ৰাগত বন্ধা? উঠৰে উঠবাব গোপালহে বৰগীতটো কৌ ৰাগত বন্ধা আছে। ঠিক আছে। ত্ৰিজগতৰ প্ৰতি এই শব্দৰ যুগলেৰে কি বুজোৱা হৈছে? ত্ৰিজগতৰ প্ৰতি এই শব্দৰ যোগেৰে ভগৱান শ্ৰীকৃষ্ণক বুজোৱা হৈছে। মাধৱদেৱে কাৰ কথা কৈছে? ত্ৰিজগতৰ প্ৰতি বুলি মাধৱদেৱে ভগৱান শ্ৰীকৃষ্ণৰ কথা কৈছে। ইমানখিনিয়ে এইকেইটাই আছিল বৰগীত পাঠটিৰ 10টা চমু প্ৰশ্ন। তোমালোক সকলোৱে এইকেইটা বহীত লিখি শিকিবা। আমি নেক্সট 2 মাৰ্ক আৰু 3 মাৰ্ক আৰু 4 বা 5 মাৰ্কৰ যিবোৰ কুৱেশ্যন আছে সেইবোৰ আলোচনা কৰিম নেক্সট ভিডিঅ'ত। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ শ্বেয়াৰ এটা কৰি দিব। ধন্যবাদ।